একচুৱেলি আজি এই ভিডিঅ'টো বনোৱা মেইন ৰিজন হ'ল কাৰণ কিয় চাওক মানে কেইদিনমানৰ আগলৈকেও আপোনালোকে চাগে গম পাইছে কি শুনিছে আপোনালোকে চাগে নিউজত দিছিল কি আমাৰ জানুৱাৰী 1 তাৰিখৰ পৰা 2022 চনৰ তো এটিএম চাৰ্জটো বাঢ়িব তো সেইটো বাবে মই ভাবিছোঁ কি এইটো সকলো এটিএম ইউজাৰে এই কথাটো মানে জানাটো বহুত প্ৰয়োজন তো একচুৱেলি বহুত আগৰে পৰা আমাৰ মানে এটিএমৰ পৰা এটা চাৰ্জ কাটে কিন্তু চাৰ্জ সহজে নেকাটে যেতিয়া আমি এটা ফ্ৰী লিমিট পাৰ কৰোঁ যোনটো আৰবিআই গাইডলাইনৰ মতে দিয়াৰ মতে আমি যদি এটা ফ্ৰী লিমিট পাৰ কৰোঁ তো তেতিয়া বেংকৰ পৰা এটা চাৰ্জ কাটে সেই চাৰ্জটো আছিল আপোনালোকৰ ফাৰ্ষ্টত আছিল 15 তো 15ৰ পৰা আগষ্টৰ 1 তাৰিখৰ পৰা আপোনালোকৰ হৈছিল যোনটো 2021 চনৰ হেতু হৈছিল 17 তো এতিয়া সেই চাৰ্জটো এতিয়া বহাই জানুৱাৰী 1 তাৰিখৰ পৰা কৰি দিলে 21 তো একচুৱেলি এই চাৰ্জটো কেতিয়া কাটে তো একচুৱেলি এই চাৰ্জটো সহজে কাটা নহয় যেতিয়া আপোনালোকে ফ্ৰী লিমিট এটা পাৰ কৰিব তো এটা ফ্ৰী লিমিট সেট কৰি দিয়ে আৰবিআইৰ পৰা তো সেই লিমিটটো হ'ল 5টা ট্ৰানজেকচন এটো ফাইনান্সিয়ালি হ'ব পাৰে বা নন ফাইনান্সিয়াল হ'ব পাৰে যোনটো আপোনালোকৰ নিজৰ এটিএমত কৰাৰ মানে নিজৰ বেংকৰ এটিএমৰ পৰা কৰিলে 5টা ফ্ৰী ট্ৰানজেকচন আছে তো এই ফ্ৰী ট্ৰানজেকচন কিটাৰ আপোনালোকৰ ফাইনান্সিয়ালি হ'ব পাৰে বা নন ফাইনান্সিয়াল ট্ৰানজেকচন হ'ল আপোনালোকে ক্যাশ ডিপোজিট কৰা বা ক্যাশ উইথড্ৰ কৰা তো সেইখিনি হৈ গ'ল আপোনালোকৰ ফাইনান্সিয়াল ট্ৰানজেকচন আৰু নন ফাইনান্সিয়াল ট্ৰানজেকচনত পৰিব আপোনালোকে যোনবোৰ মিনি ষ্টেটমেন্টবোৰ আছে যে মিনি ষ্টেটমেন্টবোৰ লোৱা বা আপোনালোকৰ যোনটো পিন চেঞ্জ কৰা যায় এটিএমত গৈ হেবোৰ হ'ল আপোনালোকৰ নন ফাইনান্সিয়াল ট্ৰানজেকচন তো হেবোৰৰ বাবে আপোনালোকে ইন টোটাল 5টা ট্ৰানজেকচন টোটালি ফ্ৰী পাব এটা মাহত তো আপোনালোকে যদি সেই লিমিটটো যদি পাৰ কৰি দিয়া বা আপোনালোকে যদি এটা মাহতে যদি 3-4 বাৰ 5 বাৰ যদি উইথড্ৰ কৰি থাকে বাৰে বাৰে উইথড্ৰ যদি 5টা লিমিট পাৰ হৈ যায় তো তেতিয়াহে আপোনালোকৰ এই চাৰ্জটো কাটিব আদাৰৱাইজ আপোনালোকৰ এই 21 নেকাটে হেতু মনত ৰাখিব আৰু তাৰে ভিতৰত আপোনালোকৰ আৰু এটা চাৰ্জ কাটিব হেতু হ'ল ইন্টাৰ্নশিপ চাৰ্জ হেতু মানে ট্ৰানজেকচন পাৰ ট্ৰানজেকচনৰ হিচাপতেহে কাটিব হেতু ট্ৰানজেকচন আপোনালোকৰ একচুৱেলি কেনেকুৱা হ'ব যেতিয়া আপোনালোকে কিবা এটা বেংকৰ ধৰক আপোনাৰ আছে বেংক আছে ধৰক সেন্ট্ৰেল বেংক অফ ইন্ডিয়া মানে যোনটো সিবিআই কৈ আছে প্ৰাইভেট লিমিটেড যোনটো বেংকটো তো হেতুত আছে আপোনালোকৰ এটিএম কাৰ্ড কিন্তু আপোনালোকে ইউজ কৰি আছে এসবিআই এটিএম কাৰ্ড এসবিআই এটিএম টো মানে ইউজ কৰি আছে আপোনালোকে পইচা উলাবলৈ বা কিবা বেলেগ কাম কৰিবলৈ এনেকুৱা ট্ৰানজেকচনবোৰক কয় ইন্টাৰ্ন ট্ৰানজেকচন মানে যোনটো আপোনালোকৰ বেংকৰ মানে বেলেগ বেংকৰ পৰা কৰা ট্ৰানজেকচনটো তো হেতুত আপোনালোকৰ এটা লিমিট কৰি দিছে মেট্ৰ' সিটিৰ বাবে 3টা ট্ৰানজেকচন আৰু নন মেট্ৰ' সিটিৰ বাবে মানে যোনটো আমাৰ অল অসমতে পৰিব 5টা ট্ৰানজেকচন তো আপোনালোকে টোটালি ফ্ৰীলি 5টা ট্ৰানজেকচন কৰিব পাৰিব যদি আপোনালোকে যদি 5টা ট্ৰানজেকচন লিমিট পাৰ কৰি দিয়ে তেতিয়া আপোনালোকে 21 চাৰ্জ দিব লাগিব একচুৱেলি এটো আপোনালোকৰ জানিবই লাগে কাৰণ কি এটো দিব লাগিব যেহেতু আপোনালোকে যেতিয়া কিবা বেলেগ বেংকৰ পৰা বেলেগ বেংকলৈ কিবা এটা ট্ৰানজেকচন কৰে তো বেংকে কিন্তু এটা ফিজ পেমেন্ট কৰে যোনটো বেংকৰ লগত ট্ৰানজেকচন কৰে তো হেতু বাবে আপোনালোকৰ যোনটো বেংকে ফিজ ট্ৰানজেকচন কৰোতে মানে চাৰ্জটো দিয়ে হেতুৱে মানে আপোনালোকৰ পৰা ৰিকভাৰীটো কৰিবই লাগিব তো হেতু বাবে হে ট্ৰানজেকচনৰ ফিজটো লয় তো এই প্ৰসেসটো তো বহুত আগৰ পৰাই আহি আছিল এটো নহয় কি হঠাতে মানে 21 চাৰ্জ কৰি দিছে এটো আগৰ পৰাই চলি আহি আছে এটো দি আছে কিন্তু এতিয়া খালি কি হৈছিল আপোনালোকৰ যোনটো ৰেট আছিল 17 টকা তো 17 পৰা 21 কৰিলে আৰু প্লাস জিএসটি থাকিব আৰু আপোনালোকে মনত ৰাখিব কি সকলো বেংকৰ কিন্তু কেটামান ৰুল ৰেগুলেশন বেলেগো থাকে কিন্তু এই যোনটো ৰেগুলেশন আছে মানে যোনটো মানে আপোনালোকৰ পেমেন্ট কৰা প্ৰসেসটো মানে আপোনালোকৰ ট্ৰানজেকচনৰ চাৰ্জ কাটা এটো আপোনালোকৰ প্ৰায়ভাগ বেংকৰে সেমে থাকিব আৰু আমাৰ এটাই ভাল হ'ব কি আপোনালোকে ইন্টাৰ্ন চাৰ্জ যোনটো হ'ব ন ইন্টাৰ্ন চাৰ্জ যোনটো আদাৰ বেংকৰ তো আমাৰে মানে হাইয়েস্ট হ'ব কাৰণ কি 5টা আমি ফ্ৰী টোটালি ট্ৰানজেকচন কৰিব পাৰিম উইদাউট কোনো প্ৰবলেমত আৰু হে 5টা যে ট্ৰানজেকচন আমি মান্থলি হে পাম মান্থলি বেসিস আমি মানে এটা লিমিট পাম 5টা ফ্ৰী কৈ পাম তো বাকি ইমান প্ৰবলেম নাই যদি আপোনালোকে যদি বেছি কৈ যদি মানে ট্ৰানজেকচন কৰে এটিএমৰ লগত তো তেতিয়া আপোনালোকৰ একচুৱেলি কাটিব আৰু ইউপিআই ক্ষেত্ৰত চাগে নতুন এটা ৰুল আহিছিল তো মই এটো বিশেষভাৱে একো জানা নাই আৰু আপোনালোকক যদি মই ইউপিআই ট্ৰানজেকচনৰ যদি কিবা লিমিট সেট কৰি দিছে তো মই আপোনালোকক জনাম যেহেতু মই এতিয়া আপোনালোকৰ যোনটো এটিএম চাৰ্জ আছিল তো এটিএম চাৰ্জটোৰ বিষয়ে গম পাইছো আৰু এটো আগৰ পৰাই আছিল আগত জাস্ট 17 रुपीस আছিল এতিয়া 21 কৰিলে ইমান কোনে আছিল আৰু একো নাই তো আৰু যদি আপকামিং এনেকুৱা নলেজেবল ভিডিওবোৰ পাব লাগে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো যদি অলপো ভাল লাগিছে তো আৰু যদি ইনফৰমেটিভ লাগিছে প্লিজ লাইক কৰিবলৈ নাপাহৰিব
আশা কৰিলোঁ সকলোৱে ভালে কুশলে থাকিব বুলি। গুড বাই, টেক কেয়াৰ।